Hello everyone, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ ভাল আপোনালোকৰ। আৰু এটা নতুন ব্লগেৰে মই পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। আৰু এইটো মোৰ 2023 ফাৰ্ষ্ট ভিডিঅ'। বিজি আছোঁ বহুত আৰু দাঢ়ি চুলি কাটিবৰ কাৰণেও টাইম পোৱা নাই। চ' এতিয়া ওলাই আহিছোঁ ৰাতিপুৱা টাইমতে 8টা বজাতে। ক'তনো চেলুনখন খোলা পায় মই তাকে বিচাৰি আছোঁ। দাঢ়ি চুলি কাটো আৰু নতুন এটা লুকছ দিম। চ' বিচাৰি পোৱাহে কথা। এতিয়া ৰাতিপুৱা টাইমত চেলুন ক'ত পাম, দাঢ়ি চুলি কাটি ৰুম গৈ ফ্ৰেছ হৈ তাৰপিছত অফিচলৈকে ওলাই আহিম আৰু দিনটো আৰম্ভ কৰিম। দিনটো অলৰেডি আৰম্ভ কৰিছোৱে। চ' চাই থাকক মই চুলিখিনি কেনেকৈ কৰি কাটো মই আপোনালোকক দেখুৱাই আছোঁ। বিহুত ঘৰলৈকে যোৱাৰ মানে ভিৰ এইটো। সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এতিয়া মই গৈ আছোঁ ঘৰ। মই অফিচ গ'লোঁ অথনি, গৈ পেলাই তাৰপিছত অফিচৰ সৰু সুৰাকৈ কাম অলপ আছিলে, কামখিনি কৰিলোঁ আৰু এতিয়া মই গৈ আছোঁ ঘৰলৈকে। আৰু হেয়াৰ কাটটো মই আপোনালোকক দেখুৱাই আছোঁ, মানে পূৰা টকলা হৈ গ'লোঁ। আৰু কিহৰ কাৰণে মানে চুলিখিনি ইমান চুটি কৰি দিলোঁ মোৰ আপকামিং কণ্টেণ্টত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সেয়াই এতিয়া গৈ আছোঁ ঘৰত উৰুকাৰ ৰাতিৰ ভাত সাজ খাবৰ কাৰণে। তাৰপিছত কালি থাকি পেলাই পৰহিলৈকে আকৌ গুৱাহাটী আহিম। চ' এয়া গৈ থাকোঁতে ভাবিলোঁ যে ম'হৰ গাখীৰৰ দৈ অকণমান কিনিম। আহঁতগুৰিত ৰখিলোঁ, কিন্তু তাত কিউআৰ ক'ড পে'মেণ্ট নহয় কাৰণে মই ল'ব নোৱাৰিলোঁ। চ' গৈ পেলাই আমাৰ বৰুৱাৰ স্প্ৰিং ভেলীখনত যদি ম'হৰ গাখীৰৰ পাওঁ দৈ তেতিয়াহ'লে অলপ ল'ম। বিহুৰ বতৰত কোমল চাউল আৰু লগতে দৈ মানে ম'হৰ গাখীৰৰ দৈটোৰ কথা কৈছোঁ, আৰু লগতে অকণমান গুড় দি পেলাই সেই কোমল চাউলখিনি খাবৰ কাৰণে মানে খুব ভাল লাগে। সেইটো কাৰণে মানে চাওঁ যদি পাওঁ ক'ৰবাত অকণমান ম'হৰ দৈ তেতিয়াহ'লে লৈ যাম। তেজপুৰ আহি পালোহি আৰু হয়তো মোৰ লাগ বেয়া আজি, কাৰণ মই স্প্ৰিং ভেলীত ৰখিলোঁ। স্প্ৰিং ভেলীটো মই একো নাপালোঁ। আৰু আহঁতগুৰিৰ পৰা ধৰি তেজপুৰলৈকে মই এনেকুৱা এখন ষ্ট'ৰ নেদেখিলোঁ য'ত মানে আগতে দেখোঁ যে বাঁহৰ চুঙাত হেং কৰি থৈ দিয়ে দৈ। আজি দেখিবলৈ নাপালোঁ। মানে আহঁতগুৰিত পাইছিলোঁ, তাত ৰখিলোঁ, কৈছোঁৱে কিহৰ কাৰণে ল'ব নোৱাৰিলোঁ। আৰু আহি পেলাই স্প্ৰিং ভেলীত ৰখিলোঁ, ছেইম কণ্ডিশ্যন, খতম হৈ গ'ল দৈ আৰু ক্ৰীম দুইটাই। গতিকে আৰু কিন্তু ইয়াত ম'হৰ গাখীৰৰ দৈ নাছিলেই। তথাপিতো বোলো ক্ৰীম যদি আছে লৈ লওঁ, ক্ৰীমো নাপালোঁ। গতিকে চাওঁ ইভিনিং টাইমত যদি ওলাই যাই পেলাই ক'ৰবাত পাওঁ তেতিয়াহ'লে ল'ব লাগিব, কাৰণ বিহু বুলি ক'লে দৈ নহ'লে ক্ৰীম লাগিবই। আৰু হয়তো চাগে ঘৰত দৈ যোগাৰ কৰিছে, গম নাপাওঁ একো। চ' ঘৰ গৈ পেলাইহে গম পাম। এতিয়া যাওঁ আৰু লাঞ্চ কৰোঁগৈ, লাঞ্চ কৰি তাৰপিছত আকৌ ওলাই আহিম। যোৱাকালি সঁচাকৈ মানে ম'হৰ গাখীৰৰ দৈ ক'তো নাপালোঁ। আৰু চাহো আজি কি দিয়ে খাবৰ কাৰণে চাহ। তাৰপিছত আৰু এনেকৈ কৰিয়ে মাঘ বিহু পাৰ হ'ল মানে আজি মাঘ বিহু এনেকৈ কৰিয়ে উৰুকা পাৰ হ'ল। আৰু লগতে সকলোকে পুনৰবাৰ মোৰ এই ভিডিঅ'টোৰ থ্ৰুৰে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে সুস্থ থাকক। গুড বাই।